শ্ৰদ্ধাৰ ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক শ্ৰদ্ধাৰে সুঁৱৰি তেখেতৰ এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। বিশ্বশিল্পী জ্যোতিপ্ৰসাদ আগৰৱালা। শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যতৰ। আদিতেই যাত্ৰা কৰি অনাদিলৈ যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ, মই পিন্ধো বিশ্ববেশ। নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ, নানা ভাষা, নানা আশা, নানা জাতি বৰ্ণ যিনি, মই শুনো ঋণি ঋণি। বিশ্ব জনতাৰ এক অপূৰ্ব সংগী, সেই সংগীতৰ প্ৰতিধ্বনি তোলো মোৰ গানে সুৰে সাম্যৰ সমৃদ্ধিৰ সৌন্দৰ্যৰ মহামহত্বৰ। পাতিবলে শান্তিৰ নৱলোক এই পৃথিৱীত, মোৰ কল্পনা মেধা বুদ্ধি মনিষাৰে মোকে কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰ। মোকে শলিতা কৰি জ্বলাওঁ বিশ্ব চাকি, বিশ্ব জনতা পূজাৰ। সেই পূজাৰ প্ৰধান অক্ষ কৰি মই দিওঁ উপহাৰ, মোকে কৰি সুৰস উপচাৰ। বিশ্বজুৰি জনতাৰ হওক জয় জয়কাৰ, হওক জয় জয়কাৰ। ধন্যবাদ। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।